নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে যাতে ভালে আছে। আৰু এতিয়া গা চা ধুই অকণমান ৰেডি হৈ ল'লোঁ আৰু চুলিখিনি পূৰা থেপকৈ তেল সানি লৈছোঁ। এইকেইদিন বতৰটো খুব বেয়া হৈ আছিলে আৰু কামখিনি একো নাই হোৱা। ৰাতিপুৱা যিখিনি পাৰোঁ এইখিনি কৰি লৈছোঁ আৰু মানসক এতিয়া মই গা চা ধুৱাই ধুনীয়াকৈ টোপনি খেদাইছোঁ। সি শুই থাকোঁতে মই বাকী কামখিনি বাদ দি এতিয়া মই ভাতখিনি বনামগৈ আৰু আপোনালোকক দেখুৱাই আছোঁ অকণমান কেনেকৈ শুই আছে। এয়া দেখিছেনে, শুই আছে আৰু খুব লাহে লাহেকৈ কামখিনি কৰোঁ মই, যাতে শব্দ নহয়। অকণমান শব্দ হ'লে সি মানে সাৰি পাই যাব, সেইকাৰণে যিমানখিনি পাৰোঁ সোনকালে কৰিবৰ কাৰণে চেষ্টা কৰোঁ। ফ্ৰিজত অকণমান মাংস আনি থৈ দিছে, মাংসখিনি এতিয়া ধুনীয়াকৈ বইল দিমগৈ মই। বন্ধু বান্ধৱীসকল, এতিয়া মই পাকঘৰত আহিছোঁ আৰু পাকঘৰটো অৱস্থা নাই দেই। মোৰ গেছৰ স্লেবখন দেখিছেনে নাই, গোটেই বাচনেদি ভৰ্তি হৈ আছে আৰু সময় নাপাওঁ কামখিনি কৰিবৰ কাৰণে। যিখিনি পাৰোঁ এইখিনিয়ে দৌৰাদৌৰিকৈ কৰোঁ। আৰু ডাঙৰ ল'ৰাটো ৰাতিপুৱা স্কুলত তাক খেদাই দিয়া, টিফিন বনোৱা, খুব দৌৰাদৌৰি হয় এটা সৰু বাচ্ছা থাকিলে। যিখিনি পাৰোঁ এইখিনিয়ে কৰোঁ দৌৰাদৌৰিকৈ। টাইম পালে চাফা কৰোঁ, সময় নাপালে এনেকৈ থৈ দিওঁ। আৰু সকলোৱে জানেই সৰু বাচ্ছা থাকিলে কিমানখিনি অসুবিধা হয় অকলশৰীয়া হ'লে। আৰু এইখিনি গাহৰি মাংসখিনি আছিলে, মই যিটো ফ্ৰিজৰ পৰা ওলাইছোঁ এইখিনি এতিয়া বইল দিম ধুনীয়াকৈ। ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই লাষ্টলৈকে। মাংসখিনি ধুই পেলাই এতিয়া ধুনীয়াকৈ বইল হ'বলৈ দিম কুকাৰত। মাংসখিনি বইল হ'বলৈ দিছোঁ আৰু এইখিনি বইল হৈ থকা মানে মই এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি কাটি ল'ম। যিহেতু মই শুকান ভাজি বনাম মাংসখিনি, সেইকাৰণে অকল পিঁয়াজ দি, অকল নহৰু চহৰু নিদিওঁ, অকল পিঁয়াজ দি মই ধুনীয়াকৈ বনাম। কেতিয়াবা সেনেকৈও খাই ভাল লাগে। বন্ধু বান্ধৱীসকল, মই কৈছিলোঁ নহয় মানসে উঠিয়ে যাব, সি উঠিয়ে গ'ল। আপোনালোকক দেখুৱাই আছোঁ নহয় তাক, সি পূৰা উঠি পেলাই খেলি আছে, পূৰা চাই আছে। কি বাবা চাই আছা তুমি? মোক ভাতখিনি বনাবই নিদিলে সি। এতিয়া সি পূৰা দিগদাৰ দি থাকিব, ওচৰত থাকি থাকিব লাগে। ওচৰত নাথাকিলে সি অকণমান দিগদাৰ দিয়ে। কি বাবা? হাই কৈ দিয়া, হাই ক'বা তুমি, হাই ক'বা, হাই কৈ দিবা বাবা, হাই কৈ দিয়া বাবা। তুমি উঠিছা? আমাক ভাতখিনি বনাব নিদিলা তুমি? কোৱা, কোৱা, কোৱা। খেলি থাকা হা। তাৰ ওচৰতে বহি লৈ পিঁয়াজখিনি মই চেলাই পেলাই কাটি আছোঁ। সিটো এতিয়া কেতিয়া শুব সি গেৰাণ্টি নাই আৰু তাৰ, উঠিলে যিহেতু। হ'ব দিয়া তুমি আৰু। পিঁয়াজখিনি কাটি লওঁ মই। বন্ধু বান্ধৱীসকল, এতিয়া পাকঘৰত আহিলোঁ আৰু ইফালে মানসক পাকঘৰতে লৈ আহিছোঁ। ইয়াত দেখিছেনে, জোলনাখন ইয়াতে লৈ আহিছোঁ। কি কৰিছা তুমি বিটু? অকণমান চেনি দি দিছোঁ ইয়াতে। এটাই আমি আলু দি খাই থাকোঁ মাংসবোৰ, তেতিয়া আজি সুদাকৈ ভাজি খাম বুলি ভাবিছোঁ, পিঁয়াজ দি অকল ধুনীয়াকৈ।
মাংসখিনি ফুটিব ধৰিছে ফুটিলে ইয়াতে কেঁচা জলকীয়া কাটি দিম খালি খালি দিম ইয়াতে কেঁচা জলকীয়া বাবা ৰ'বা দেই থাকি লৈছা নেকি থাকি লৈছা তুমি তোমালোকক এনেকৈ ভাজি আছোঁ মই বন্ধু বান্ধৱীসকল কি ধুনীয়া কালাৰ হৈছে আৰু কেঁচা জলকীয়া দি দিম এনেকৈ ফালি ফালি দিছোঁ আৰু অলপ হ'বলৈ দিম বন্ধু বান্ধৱীসকল গাহৰি মাংস ভাজিখিনি হৈ গ'ল এনেকৈ শুকানকৈ ভাজিছোঁ আজি এক পিচ খাই চাম কেনেকুৱা হৈছে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আমাৰ মানুহে খুবেই দিগদাৰ দিছে আৰু যোনসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব